বন্ধুসকল Assam Direct Recruitment 2022 26,441টা পদৰ গ্ৰেড 3 ৰিজাল্ট আজি ডিক্লেয়াৰ হৈছে সো আপোনালোকে কেনেকৈ নিজৰ এপ্লিকেশন আৰু পাসওয়ার্ড দি ৰিজাল্ট চাব সো আহক দেৰি নকৰি আৰম্ভ কৰো তো আপুনি নিজৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰত যাব নাইবা গুগলত গলে হ'ব সো মই মোৰ মোবাইল ফোনৰ ক্ৰোম ব্ৰাউজাৰত গৈছো ক্ৰোম ব্ৰাউজাৰত যোৱাৰ পিছত সাৰ্চৰ টাইপ ওয়েব এড্ৰেছ ইয়াত ক্লিক কৰিব কৰাৰ পিছত ইয়াত যাব sevaonline.org sevaonline.org ইয়াতে ক্লিক কৰিব sevaonline.org ক্লিক কৰাৰ পিছত এনেকুৱা পেজ খোল খাব সো আপোনালোকে প্ৰথমটোতে ক্লিক কৰিব সেৱা ইটোত ক্লিক কৰাৰ পিছত এতিয়া যাব পেজ খুলিছে click on the links given below to view downloads your result to paper 3 ইয়াত link 1 ত ক্লিক কৰিলে হোমৱৰ্কত এনেকুৱা পেজ এটা আহিব সো আপোনালোকে এপ্লিকেশন নাম্বাৰ আৰু পাসওয়ার্ড ইয়াত বহাই ইয়াত লগইন অপচনত ক্লিক কৰিলে আপোনালোকে ৰিজাল্ট চাব পাৰিব provisional results of written test held on 28/8/2022 of class 3 paper 3 এটো 3 নম্বৰ পেপাৰৰ ৰিজাল্ট সো মোৰ অলৰেডি সেভ আছে ইয়াত এপ্লিকেশন নাম্বাৰ আৰু পাসওয়ার্ড মই সাইন ইন কৰি দিছো আৰু লগইন মাৰাৰ পিছত ৰিজাল্টটো আহি গৈছে তো এতিয়া আপোনালোকে যদি কয় গ্ৰেড পেপাৰ 4 ৰ ৰিজাল্ট কেনেকৈ চাম তো আপোনালোকে 4 ৰ ৰিজাল্ট চাবলৈ হলে বেক কৰি লিংক ইয়াতে সক পেপাৰ 4 ইয়াতে আছে পেপাৰ 4 লিংক 1 ত ক্লিক কৰিব কৰাৰ পিছত আকৌ এপ্লিকেশন নাম্বাৰত ক্লিক কৰিব আৰু পাসওয়ার্ডত সাইন ইন কৰাৰ পিছত ইয়াতে সক অটোমেটিক ৰিজাল্ট আহি গৈছে সো এনেকৈ আপোনালোকে নিজৰ মোবাইল ফোনত ৰিজাল্ট চেক কৰিব পাৰিব তো বন্ধুসকল যদি ভিডিওখিনি ভাল লাগিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা নতুন ভিডিও পৰৱৰ্তী দি থাকিব পাৰো থ্যাংক ইউ